উপযোগী আছিলে, খুব প্ৰয়োজন আছিলে দুটা ইণ্ডাষ্ট্ৰিয়েল ড্ৰায়াৰ মেচিন, ৱাশ্বিং মেচিন আৰু লগতে মপাৰ, চাফ চিকুণ কৰি ৰাখিবৰ কাৰণে দুটা ইণ্ডাষ্ট্ৰিয়েল মপাৰ। সেই দুটা বস্তু আমি আজি ইয়াতে ডিষ্ট্ৰিবিউট কৰিলোঁ। ইয়াৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ DC মেডাম তেখেতে আমালৈ অনুৰোধ এটা কৰিছিলে যে এনেকুৱা বস্তু দুটা যদি আমি দিব পাৰোঁ। ষ্টেট বেংকে সদায় তেওঁলোকৰ CSR এক্টিভিটিৰ আণ্ডাৰত কাম কৰি থাকে সমাজৰ কাৰণে, বিভিন্ন স্তৰত বিভিন্ন ফালে উন্নতিকল্পে এই কাম কৰি থাকে। আৰু ঠিক সেই CSR এক্টিভিটিৰ মাধ্যমেই আমি আজি এই RNB চিভিল হস্পিটেল কোকৰাঝাৰ ইয়াতে দুটা ইণ্ডাষ্ট্ৰিয়েল ৱাশ্বিং মেচিন আৰু লগতে দুটা মপাৰ ডিষ্ট্ৰিবিউট কৰিলোঁ। সেইখিনি আজি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধনী কৰা হ'ল আৰু আমি যথেষ্ট আনন্দিত হৈছোঁ এই প্ৰগ্ৰামটোৰ লগত আমি জড়িত হ'ব পাৰোঁ কাৰণে আৰু আমাকেই বাছি লোৱাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু এই আজিৰ এই ভোগালীৰ প্ৰাকক্ষণত আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ। আৰু এই দুটা মেচিন যিখিনি আমি আজি ইয়াতে দিলোঁ, এই দুটা মেচিনে এই হস্পিটেলত খুব সুবিধা আগবঢ়াই দিব বুলি ভাবোঁ। আৰু আমাৰ যিবিলাক পেচেণ্ট ইয়াতে থাকে, হস্পিটেলত বহুত ধৰণৰ পেচেণ্ট থাকে, সেইকাৰণে এই হস্পিটেলখনো চাফ চিকুণ কৰি ৰখা, হাইজিনটো খুব দৰকাৰ। এই দুটা বস্তুৱে এই হস্পিটেলটো হাইজিন কৰি ৰখাত যথেষ্ট সহায় কৰিব বুলি আমি ভাবোঁ। আজি ষ্টেট বেংক অফ ইণ্ডিয়া নৰ্থ ইষ্ট চাৰ্কেল বঙাইগাঁও ডিভিজনৰ পৰা আজি কোকৰাঝাৰত ৱাশ্বিং মেচিন দুটা আৰু এটা চাফ চিকুণ কৰা দুটা মেচিন তেওঁলোকে প্ৰদান কৰিছে CSR ফাণ্ডৰ পৰা। তো তেওঁলোকক মই লোকেল MLA হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ষ্টেট বেংক অফ ইণ্ডিয়া নৰ্থ ইষ্ট চাৰ্কেল তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কোকৰাঝাৰত যথেষ্ট আৰু আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। আমাৰ RNB চিভিল হস্পিটেলত ডক্টৰৰো বহুত প্ৰয়োজন আছে। এইখিনি সময়তে মই আজি আহ্বান জনাব বিচাৰিছোঁ যে আমি শুনিছোঁ ডক্টৰসকলৰ এটা ইণ্টাৰভিউ হৈ গ'ল, অলপ কেইদিনমান পিছত এপইণ্টমেণ্ট হ'ব। তো আমি আশা কৰিছোঁ, মাজতে মই এছেম্বলিত কুৱেশ্যনো ৰেইজ কৰিছিলোঁ, তাতো মন্ত্ৰীয়ে আশ্বাস দিছিলে যে কোকৰাঝাৰ জিলাত আৰু কোকৰাঝাৰ মানে পূব বিধানসভা সমষ্টিত বহুত কেইজন ডক্টৰৰ প্ৰয়োজন আছে। চ' এই ডক্টৰবিলাকক যদি এপইণ্টমেণ্ট দিয়ে অতি সোনকালে, তেতিয়াহ'লে আমাৰ কোকৰাঝাৰতো য'ত য'ত প্ৰয়োজন আছে তেনেকুৱা ধৰণৰ যাতে ডক্টৰসকলক এপইণ্টমেণ্ট দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰে, তাৰ কাৰণে মই আজি আপোনাৰ সকলোকৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছোঁ। আৰু মই এটাও অনুৰোধ কৰিব বিচাৰিছোঁ, RNB চিভিল হস্পিটেলত যিসকল ডক্টৰ আৰু ষ্টাফ আছে তেওঁলোকে যাতে ভালকৈ যি মানৱ সেৱা ফ্লৰেন্স নাইটিংগেলৰ যি আদৰ্শ, সেই আদৰ্শটো আগত ৰাখি পেলাই তেওঁলোকে ভালদৰে মানৱ সেৱা ভৰ্তি হয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু তেনেকুৱা ধৰণৰ যদি চাফ চিকুণ ৰাখিব পৰা যায়, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ এইটো চিভিল হস্পিটেল 200 বেডেড, এতিয়া 200+ হৈ গ'ল। তো যথেষ্ট চাফ চিকুণৰ প্ৰয়োজন আছিল, লাহে লাহে কৰি আছে ন' ডাউট। কিন্তু এই ধৰণৰ যদি সকলো মানে আমি ৰাইজেও যদি সহযোগ কৰোঁ, তেতিয়া এই চিভিল হস্পিটেলটো আমি ধুনীয়াকৈ ৰাখিব পাৰিম। ইয়াত মানে ভাল এটা পৰিৱেশ পাম বুলি আমি আশা কৰিব পাৰোঁ। চাওক, এইটো ভাল হোৱা নাই বুলি আমি ক'ব বিচাৰিছোঁ, কাৰণ এতিয়া সশস্ত্ৰ সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ ইয়াত এটা পৰিৱেশ নাই। আপোনালোকে দেখিছে যে গোটেই নৰ্থ ইষ্টত থকা সশস্ত্ৰ সংগঠনবিলাকে এতিয়া চৰকাৰৰ লগত আলাপ আলোচনা কৰি পেলাই মূল সুঁতিলৈ আহিবলৈ তেওঁলোকে মানে তেনেকুৱা এটা প্ৰক্ৰিয়াৰে আগবাঢ়ি আছে। এনেকুৱা সময়ত নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ কোনো যুক্তি আমি দেখা নাই। BTR চুক্তি হ'ল যোৱা 27 জানুৱাৰী 2020। এই চুক্তিৰ দফাবিলাক এতিয়া ৰূপায়ণ হৈ আছে। দুদিন আগত আমি ভাৰত চৰকাৰৰ লগত আমি আলোচনা কৰি আহিলোঁ, অতি শীঘ্ৰেই যাতে BTR চুক্তিৰ দফাবিলাক যাতে ইমপ্লিমেণ্টেশ্যন হয়, আশ্বাস দিছে 3 মাহৰ ভিতৰত চুক্তিৰ মানে দফাবিলাক ৰূপায়ণ হোৱাৰ কথাবিলাক কৈ আছে। গতিকে মানে তেনেকুৱা পৰিৱেশত নতুনকৈ কোনে কি কাৰণত এটা সশস্ত্ৰ সংগঠন জন্ম দি পেলাই আন্দোলন কৰিব বিচাৰিছে আমি বুজি পোৱা নাই। আন্দোলন কৰাৰ এটা সুস্থ এটা পৰিৱেশ লাগে। বড়োসকলে বহু সময় দীৰ্ঘদিনৰ পৰা আন্দোলন কৰিছিল, সেই সময়ৰ পৰিৱেশ সুকীয়া আছিলে। এতিয়া সশস্ত্ৰ সংগঠনৰ তেনেকুৱা মানে পৰিৱেশ নাই, আৰু অস্ত্ৰত কোনেও বিশ্বাস নকৰে, আৰু অস্ত্ৰ লোৱা সংগঠনবিলাকক চৰকাৰেও লাইন নিদিয়ে।
গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ চৰকাৰেও আহ্বান জনাই আছে তেওঁলোকে যাতে মূল সুঁতিলৈ আহে তাৰ বাবে চৰকাৰেও আহ্বান জনাইছে ময়ো আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে মূল সুঁতিলৈ অহাটো মানে ভাল হ'ব